সিফালে সাৱটি বহুতকেই পাৰে সিপাৰে বলিয়া ঘাটতে কলিজাতে কেঁচি লুইতৰ বুকুতে বুকুখনিয়ে মেলি সিফালে সিফালে আনে শুনক বুলি নিতমে ফাঁকি গায় মাজুলীৰে জনিছো ছোৱালীয়ে দুখ পালে সাৱটি বহুতকেই পাৰে সিপাৰে দাদী, তুমি যে গানটো গাইছা, তুমি ক'ব পাৰিবানে মাজুলীৰ ছোৱালীজনীয়ে ক'ত কেনেকৈ কিয় দুখ পালে? কলিজাত নাও দুৰ্ঘটনা হৈছিল চাগে, নহ'লে আৰু কি হ'ব? সাঁতুৰি নদী পাৰ হ'ব পাৰি, কিন্তু সাগৰ নহয়। মাটিৰে মানুহৰ পুতলা বনাব পাৰি, কিন্তু মানুহ নহয়। টকাৰে সুন্দৰ মানুহ কিনিব পাৰি, কিন্তু সুন্দৰ মন কিনিব নোৱাৰি। যুদ্ধৰে বিশ্ব জয় কৰিব পাৰি, কিন্তু ভাল পোৱা নহয়। বাহ কেবলা বাহ, তোমাৰ নামত তালিয়া। ধন্যবাদ। हेलो 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 ओ हेलो हे কোন হে? জি ভৰকে জিঅ'ৰ জি ভৰা নাই নেকি? हेलो 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 ओ हेलो অ আপুনি হেলিয়ে থাকা আৰু হেলি হেলিয়ে মোৰ কথাটো শুনা। অ হেৰি, আপোনাৰ কোম্পানীৰ পৰা যিটো মাল মই আনিছোঁ, মালটোৰ বডিটো ঠিকেই আছে, কিন্তু ভিতৰৰ পাছ পৰ্যায়বোৰহে ঠিক ঠাকে কাম কৰা নাই। মই কিবা ক'লেই খেংখেঙীয়াকৈ চিঞৰি উঠে। মই যদি এটা গ্লাছ ভাঙোঁ, সি আন এটা গ্লাছ ভাঙে। মই এখন কাঁহী দলিয়ালে সি দুখন কাঁহী দলিয়ায়। মেনুফেকচাৰতে কিবা গণ্ডগোল হোৱা হেন পাওঁ। মালটো মই কোম্পানীৰ পৰা বদলি কৰি আনিব বিচাৰিছোঁ। হেল্ল' 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 অ হেল্ল' হেল্ল' দাদী, কি যে হ'ল তোমাৰ? কি ক'ম আৰু, হাই মোৰ কপাল মূৰৰ চুলি ডাল ডাল, জানি বুজি হাই কাৰণে বিয়া নপতাই ভাল। ঠিক কথাই কৈছা। আৰু মই কিহৰ কাৰণে বিয়া নাপাতো জানা? কিহৰ কাৰণে? বিয়া কৰালেতো ছোৱালীকহে বিয়া কৰাব লাগিব। ছোৱালীক নকৰাই কি ল'ৰা কৰাবে নেকি? তাকেইতো, ছোৱালীৰ লগত বিয়া কৰালে মইতো ছোৱালীৰ লগতেই হ'ব লাগিব। তেতিয়া আমাৰ গাঁৱৰ লগৰবোৰে মোক ছোৱালীৰ লগত শুইছে বুলি জোকাব নহয়। ছোৱালীৰ লগত হৈছে। সেই লাজতে মই বিয়া নাপাতো। সেই পাগলেৰ গবতহে আনন্দ। চাওঁ মোক ৰাস্তা এৰি দে। যা কোনোমতে চলি থকা কোম্পানীটো পিছে গেট বন্ধ কৰি দিব। দাদী, মানে কি? দীপলিনাৰ লগত তোমাৰ ব্ৰেকআপ হৈছে নেকি? হ'লকে না কি? চালা আধা ঘণ্টা 32 মিনিট 33 ছেকেণ্ড হ'ল, কথাটো না আগৰ ফোন না মেছেজ। তোমাক পাহৰিয়ে গ'ল নেকি? কোনো ঠিক নাই বুজিছা। আজিকালিৰ প্ৰেম চিপছৰ পেকেটৰ নিচিনা, আধাতকৈ বেছিতো হাৱাই সোমাই থাকে, অলপমানহে মৰম। কোনে যে আৰু ফোন কৰে? হেল্ল', কোনে কৈছে? জানো তুমি ক'ত আছা? মই ইয়াতে আছো। জানো তুমি এতিয়াই মোৰ ওচৰত আহা, ইমিডিয়েট। হেৰি, মই শক্তিমান নহয় বুজিছা। ইয়াৰ ব্ৰুং কৰি লুকা মাৰো, তাতে গৈ ব্ৰুং কৰি ওলাম। তুমি আহা না জানো সোনকালে, মই তোমাৰ কাৰণে ৰৈ আছো। ৰবা মই গৈ আছো। দাদীটো বহুত গভীৰ প্ৰেমত পৰিছে, ডুবি মৰে আৰু দেই। হাই ডাৰ্লিং। তোমাৰ মাতিবই মন নাযায়, ইমান সময় তুমি ক'ত আছিলা? মই কেতিয়াৰ পৰা তোমাৰ কাৰণে ৰৈ আছিলো। সেইবোৰ কথা বাদ দিয়া। এতিয়া D2H ডাইৰেক্ট তুমি লগ পাইছা। কোৱা, মোৰ পৰা তুমি কি বিচাৰা? তুমি সঁচাই মোক ভাল পোৱা নে? পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাটো মিছা হ'ব পাৰে, কিন্তু মোৰ ভাল পোৱা মিছা হ'ব নোৱাৰে। হয় নেকি? তুমি মোক কিমান ভাল পোৱা জানো?
আকাশত যিমান পানী আছে, সাগৰত যিমান বায়ু আছে, তাক দুইৰে হৰণ কৰি শূন্যৰে পূৰণ কৰি তাৰে 4 ভাগৰ এভাগৰ আধা ভাগৰ 4 গুণ বেছি ভাল পাওঁ তোমাক। কিন্তু এই বান্দৰ চৰাজন ইয়াতো আহিছে, হালে পিছে পিছে ডিষ্টাৰ্ব কৰি ফুৰিব মোক। জানো কি হ'ল তোমাৰ? এইফালে চোৱা না। একো হোৱা নাই ডাৰ্লিং, কোৱা। দাদী, তুমি বোলে মেলকাই তামোল চোৰ কৰি আহিছা। চাল হাৰামি, তুমি ক'ত এইবিলাক কি কথা লৈ আহা? নহয়, এনে ক'লো। ঐ, এইফালে তুমি কি চাই আছা? এইফালে চোৱা। চাইছো আৰু অলপ। এইফালে চোৱা, দেৱলীনা মোৰ নহয়, মোৰ হয়, বুজিছা? মোৰ হয়, মোৰ। তুমি ইয়াত আছা? মই ৰাতিপুৱাই কৈছো তোমাক গৰু চাবৰ কাৰণে, তুমি কৈছা বোলে কলেজত কাম আছে চাব নোৱাৰিম, আৰু তুমি ইয়াত। হে হৰি সৰ্বনাশ। আৰু এইজনী কোন? এইজনী আপোনাৰ হ'বলগীয়া মানে মাৰ মমায়েকৰ নাতিয়েকৰ ল'ৰাৰ খুৰাৰ দেউতাকৰ ছোৱালীৰ জীয়েকৰ ছোৱালী হয় এইজনী। মোক তুমি পাগল পাইছা না? মোক যা তা কৈ মোক ভুলাই থবি, তোমাক আজি বাবা